মই যুগল কলিতাই কৈছোঁ 26 মাৰ্চ 2026 চন মই টেক্সাছ বিশ্ববিদ্যালয়ৰ চৌহদত সিহঁতৰ মূল চৌহদ হ'ল অষ্টিন বোলা চহৰখনত আমি তালৈকে আহিছোঁ এই চহৰৰ মাজত ৰাজধানীটোক কেপিটল বিল্ডিং বুলি কয় এই কেপিটলৰ লগতে বিশ্ববিদ্যালয়খন প্ৰায় 420 একৰ মাটিৰ ওপৰত আছে বিঘাত কিমান হ'ব ক'ব নোৱাৰোঁ সিমানেই বিঘা হ'ব নেকি 400-500 বিঘামান মাটি হ'ব ইয়াৰ মাজতে এটা ডাঙৰ খোজকাঢ়িব পৰা বাট আছে ৰাজধানীৰ নিচিনা ইয়াত গাড়ী চলাব নোৱাৰে আৰু ইয়াত দেখা যায় ল'ৰা ছোৱালীবিলাকে খোজকাঢ়ি ঘূৰি ফুৰিছে এইটো অট্টালিকাৰ পৰা সেইটো অট্টালিকালৈ গৈছে এইটো বিল্ডিঙৰ পৰা সেইটো বিল্ডিঙলৈ গৈছে এইটো বিল্ডিংটো দেখিব এইটো হ'ল পিটাৰ অ'ডনেল জুনিয়ৰ বিল্ডিং অ'ডেন ইনষ্টিটিউট ফৰ কম্পিউটেশ্যনেল ইঞ্জিনিয়াৰিং এণ্ড ছায়েন্স এইটো দেখুৱাইছোঁ বিল্ডিংটো এইটো ইয়াত গছ গছনিৰে ভৰ্তি গতিকে বাটৰ পৰা খোজকঢ়া বাটটোৰ পৰা বিল্ডিংবিলাক চাবলৈ দিগদাৰী কিন্তু এই বিশ্ববিদ্যালয়খনত প্ৰায় 55-60 ল'ৰা ছোৱালী আছে আৰু টেক্সাছৰ ভিতৰত আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয় এইটোৱেই আৰু এই গছবিলাক চাওক গছবিলাকত ধুনীয়া ধুনীয়া গছবিলাক পাতেৰে এতিয়া সেউজীয়া হৈ গৈছে এতিয়া মাৰ্চ মাহৰ শেষৰ ফালে এইটো আৰু এটা কিবা বিল্ডিং ল'ৰা ছোৱালীবিলাকে খোজকাঢ়ি আছে ইয়াত ঠায়ে লিখিছে ইহঁতৰ প্ৰতীকটোক কোৱা হয় লং হৰ্ণ দীঘলীয়া শিং এইটোৱে প্ৰতীকটো এই বিশ্ববিদ্যালয়খনৰ টেক্সাছ লং হৰ্ণ বুলি ক'লে বিখ্যাত এইটো কি বিল্ডিং চাওঁ বাৰু ওচৰতে কিবা এটা বিল্ডিং দেখিছোঁ একেটা বিল্ডিঙে অ'ডেন ইনষ্টিটিউট ফৰ কম্পিউটেশ্যনেল ইঞ্জিনিয়াৰিং এণ্ড ছায়েন্সেছ আৰু এটা বস্তু দেখুৱাম ইয়াত কিছুমান পতাকাৰ নিচিনা হৰ্ডিঙৰ নিচিনা সৰু সৰু বস্তু লগাই থোৱা হৈছে ইয়াত কয় what starts here changes the world ইয়াত যি আৰম্ভ হয় ইয়াত যি বস্তুৰ সৃষ্টি হয় ইয়াত যি বস্তুৰ আৱিষ্কাৰ হয় এই পৃথিৱী বদলায় আৰু ইউনিভাৰ্চিটি অফ টেক্সাছৰ অষ্টিনৰ পতাকাখন প্ৰতীকটো হ'ল এইটো ইউ টেক্সাছ লগতে দেখুৱাম এতিয়া আপোনালোকক লৈ যাম কম্পিউটাৰ ছায়েন্সৰ বিল্ডিংটোলৈ মই সোমোৱা নাই কেতিয়াও আজি আহিছোঁহে এনেই ওপৰৰ পৰা চাবলৈ সাধাৰণতে সোমাবলৈ নিদিয়ে বাহিৰা মানুহক ইয়াত দিবও পাৰে কিন্তু সোমাবলৈ মই আগ্ৰহ নাই এতিয়া বাহিৰৰ পৰাই দেখুৱাম এই বিল্ডিংটো হ'ল বিল এণ্ড মেলিণ্ডা গেটছ কম্পিউটাৰ ছায়েন্স বিল্ডিং বিল আৰু মেলিণ্ডা গেটছ তেওঁলোকে মাইক্ৰ'ছফ্ট আৰম্ভ কৰিছিলে বিল গেটছে মাইক্ৰ'ছফ্ট আৰম্ভ কৰিছিলে তেওঁৰ ঘৈণীয়েকৰ নাম মেলিণ্ডা গেটছ ইয়াত লিখা এইটোৱেই বিল্ডিংটো আমি সোমাম এতিয়া নোসোমাওঁ বাহিৰৰ পৰাই চাম 1 2 3 4 5 6 মহলীয়া কম্পিউটাৰ ছায়েন্স বিল্ডিং আৰু ধুনীয়া কাৰুকাৰ্য ধুনীয়া আৰ্কিটেকচাৰ আৰু ইয়াত লিখা আছে বিল এণ্ড মেলিণ্ডা গেটছ কম্পিউটাৰ ছায়েন্স কমপ্লেক্স বিল এণ্ড মেলিণ্ডা গেটছ কম্পিউটাৰ ছায়েন্স কমপ্লেক্স ইয়াত সোমাবলৈ নাযাওঁ বাৰু বাহিৰৰ পৰাই চাম কি আছে ইয়াত বিশেষ একো নাই বহিব পাৰে ল'ৰা ছোৱালী বহিব পাৰে চাগে এবাৰ সোমাই চাওঁ একো নহয় ইয়াত প্ৰফেচাৰবিলাকৰ অফিচলৈ গৈ লাভ নাই কাকো লগ পাব নোৱাৰি ইয়াতে বহি চাগে কিবা কিবি ল'ৰা ছোৱালীবিলাকে পঢ়া শুনাৰ কথা বতৰা পাতিব বিচাৰিলে বা কোনোবাই খাব বিচাৰিলে এইটো তেনেকুৱা হয় চাগে কিন্তু বিল্ডিংটো বিৰাট ধুনীয়া
Richard Stallman, founder, Free Software Foundation, distinguished lecturer, Stallman. Then birat naam kora manu computer science. PhD, final oral defense, interactive multi-agent world models for embodied autonomy. এইটো বোধহয় কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টৰ ফেকাল্টি অফিচ হ'ব, ইয়াত ক্লাছৰুম হ'ব ইত্যাদি ইত্যাদি। এইটো ধুনীয়া ঘৰটো দেই কম্পিউটাৰ চায়েন্সৰ। ইয়াত কফি খোৱাৰ দোকান এখন আছে। ইয়াত ল'ৰা ছোৱালীবিলাকে পঢ়ি আছে। ধুনীয়া কাৰুকাৰ্য এইবিলাক চিৰিবিলাক। একেবাৰে ধুনীয়া ঘৰটো। ডেল কম্পিউটাৰ চায়েন্স হল, মাইকেল ডেল। মাইকেল নেকি ডেলজন? তেওঁ কম্পিউটাৰ চায়েন্সৰ ডাঙৰ এটা কোম্পানী আছে, তেওঁৰ নাম ডেল কোম্পানী। ডেল কম্পিউটাৰ কোম্পানী, ডেল কম্পিউটাৰ তৈয়াৰ কৰে। Bill and Melinda Gates Computer Science Complex, Dell Computer Science Hall, 2010. Dell আৰু এইটো কিবা এটা ক্লাছৰুম, ক্লাছ চলি আছে, ক্লাছ চলি আছে কিবা। Peter O'Donnell Junior Building. ইয়াত একো নাই বিশেষ, এতিয়া মই উভতি যামগৈ। Avaya Auditorium. মই বাটলৈকে ওলাই যাম আকৌ। বাটটোত খোজকাঢ়ি ওলাই উভতি যাম য'ত সোমাইছিলোঁ আমি। ইয়াৰ আগতে আমি এটা মিউজিয়ামত সোমাইছিলোঁ, সেই মিউজিয়ামৰ ওচৰলৈকে যামগৈ। তাত মোৰ গাড়ীখন আছে, লনিও লগতে আহিছে, আমি তাৰ পৰা যামগৈ। এই বাটটো ইটো মূৰৰ পৰা সিটো মূৰলৈ মই ভাবিছোঁ 1 মাইলমান হ'ব। তাৰ দুই কাষে ডাঙৰ ডাঙৰ বিল্ডিং আৰু ল'ৰা ছোৱালীবিলাকে ইটো ক্লাছৰ পৰা সিটো ক্লাছ লৈ অহা যোৱা কৰি আছে। ইয়াৰ পাছত চাগে প্ৰফেচাৰো আছে। এইবিলাক কিছুমান কাম কৰা গাড়ী, কিবা বেয়া হৈছে। ল'ৰা ছোৱালীবিলাকৰ এটা ক্লাছ শেষ হ'লে ইয়াত সেইটো ক্লাছৰ পৰা এইটো ক্লাছলৈকে কেতিয়াবা দূৰ হয়, সিহঁতৰ ডৰ্মিটৰীলৈ দূৰ হয়। সেইবিলাক কাৰণত ইয়াত বহুত ল'ৰা ছোৱালী দেখি এই ৰাস্তাবিলাকত। আমি ইয়াতে সোমাইছিলোঁ কম্পিউটাৰ চায়েন্স বিল্ডিংটোত। আৰু কি দেখিছে এতিয়া মইতো ভালকৈ নাজানো, কিন্তু মই চাম ইয়াত কিছুমান চাইন কেইটামান আছে। সেই চাইনকেইটাত কি লিখা আছে? এই চাইনটোত লিখা আছে Jester Center, Perry Castaneda Library, Blanton Museum of Art. আমি তালৈ গৈছিলোঁ। ব্ৰেইজ গৰাজ, গাড়ী পাৰ্কিং কৰিব পাৰি। ইয়াত এখন মানচিত্ৰ দিয়া আছে, গেটছ ডেল কমপ্লেক্স। এইটোৱেই কম্পিউটাৰ চায়েন্সৰ যিটো গেটছ ডেল বিল্ডিং পালোঁ, সেই তেওঁলোকে বোধহয় অন্যান্য কিবা কিবি বিষয়ৰ কাৰণেও দান দিছে। দান দিয়াৰ কাৰণে তেওঁলোকৰ নাম সেইকেইটা বহুত চাগে কোটি কোটি টকা দান দিছে। তেওঁলোক কলেজকেইখন তেওঁলোকৰ নামত বা ডিপাৰ্টমেণ্টে তেওঁলোকৰ নামত দিবলৈ, নামাকৰণ কৰিবলৈ। হ'ব, 10 মিনিটমান প্ৰায় হৈ গ'ল আৰু এতিয়া আৰু অকণমান যাওঁ, দেখা যাওক।
এইটো অন্যান্য বিল্ডিং আছে এইফালেও অন্যান্য কিবা কিবি বিল্ডিং আছে তেওঁলোকৰ তাত ষ্টেডিয়ামটো আছে বোলা ইয়াত ফুটবল খেলা ডাঙৰ ফুটবল খেলাৰ ষ্টেডিয়াম আছে লাগিছে ইয়াত বহুত ধৰণৰ ল'ৰা ছোৱালীকে দেখিছোঁ বগা ল'ৰা ছোৱালীটো দেখিছে কিছুমান আছে কিন্তু তাতকৈ বেছি বোধ হয় ভাৰতীয় আৰু অন্যান্য ধৰণৰ ল'ৰা ছোৱালী বেছি আছে পূব এছিয়াৰ মানে চাইনিজ ভিয়েটনামিজ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আছে এইটো কৈছে ৱাগনাৰ হল ইয়াত কি আছে মই নাজানো কিন্তু এইটো 1 2 3 4 5 মহলীয়া ডাঙৰ এটা ঘৰ ইয়াত চাগে কিবা কিবি ডিপাৰ্টমেণ্ট আছে বিভাগ আছে এইটো হ'ল বাৰ্নাৰ্ড এণ্ড অড্ৰি ৰাপাপৰ্ট বিল্ডিং বাৰ্নাৰ্ড এণ্ড ডিপাৰ্টমেণ্ট অফ একানমিক্সৰ বিল্ডিং এইটো লিখা আছে ইয়াত দেখিছেনে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স লিখা আছে আকৌ উভতি আহিছে বাটলৈ কিবা এটা হৈছে তেওঁলোকৰ অষ্টিন ট্ৰাভিছ কাউণ্টি কিবা এখন গাড়ী আহিছে EMS ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচেছ কাৰোবাৰ কিবা অসুখ হৈছে নেকি ডক্টৰৰ ওচৰত লৈ যাব চাগে কোনোবা ছাত্ৰ ছাত্ৰী বা অধ্যাপক অধ্যাপিকা বা কাম কৰা মানুহৰ কিবা এটা হৈছে আমি খোজকাঢ়ি গৈ আছোঁ এই বাটটোদি মাজে মাজে ইৰিক্ষিতে চাইছোঁ কিন্তু খোজকাঢ়ি গৈ আছোঁ এইটো হ'ল ৱাগনাৰ হল যিটো দেখিলোঁ আমি অলপ আগতে আৰু ইয়াত গাড়ী পাৰ্কিং কৰিব নিদিয়ে লিখা আছে ন' পাৰ্কিং ফায়াৰ লাইন পুলিচো আছে ইয়াত পুলিচ থাকেই কেম্পাছ পুলিচ ঘূৰি ফুৰে যাতে একো বেয়া একো নহয় মাৰপিট নকৰে বা মদ ভাং নাখায় বা ইয়াততো গুলিয়াগুলিও বহুত হয় গতিকে যাতে মানুহে গুলিয়াগুলি নকৰে টেক্সাছত ডাঙৰ এটা টাৱাৰ আছে মই দেখা নাই ক'ত আছে সেই টাৱাৰটোৰ পৰা 1969 নে 70 চনতে 65 চনতে কোনোবা এজনে উঠি গৈ তাৰ পৰা গুলিয়াই 20-30টামান ল'ৰা ছোৱালী মাৰিছিলে এইটো হ'ল ৰেড মেকাম স্কুল অফ বিজনেছ এইটো স্কুল অফ বিজনেছ ধুনীয়া বিল্ডিং দেখুৱাইছোঁ নোসোমাওঁ দেখা পাব চাগে ৰেড মেকাম স্কুল অফ বিজনেছ Gregory Gymnasium এইটো চাগে জিম পুৰণা ঘৰ যেন লাগিছে কেম্পাছটোৰ ভিতৰত বেছি পুৰণা ঘৰ নাই এইটো এটা পুৰণা ঘৰ গ্ৰেগৰী মিউজিয়াম ভিতৰত চাগে নতুন হ'ব কিন্তু বাহিৰৰ পৰা পুৰণা যেন লাগিছে কেম্পাছটো 1880 চনতে স্থাপন কৰা ইয়াত কিছুমান পুৰণা ঘৰ থাকিব লাগিছিলে কিন্তু এইটো ঠাইত নাই আমি য'ত আছোঁ হ'ব এতিয়া পাই যামগৈ শেষ হৈ যাব মই গৈ আছোঁ বাটটোদি আকৌ ৰেড মেকাম স্কুল অফ বিজনেছ এইটো বেছ ডাঙৰ ঘৰ জৰ্জ Kazmetsky Center for Business Education ইয়াত কিছুমান ল'ৰা ছোৱালীয়ে তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ ক্লাব আছে কিবা অনুষ্ঠান আছে তেওঁলোকে তাত সেই ইয়াতে সৰু সৰু তম্বুৰ নিচিনাকৈ লৈ কিবা বস্তু বেচিছে তেওঁলোকে নতুন সভ্য ল'ব বিচাৰিছে তেনেকুৱা কাম ইয়াতে মই এটা হিন্দু দেখিছিলোঁ হিন্দু এছ'চিয়েশ্যন বুলি UT হিন্দু এছ'চিয়েশ্যন নে কিবা এটা আকৌ what starts here changes the world লিখা আছে সেইটোৱে তেওঁলোকৰ শ্লোগান what starts here changes everything changes the world কেম্পাছৰ ভিতৰতে ইয়াত খোৱা বস্তু বেচা ট্ৰাক এখনো দেখিছোঁ লা ফাণ্ডা
at 21st and at 21st and Speedway. La Comida Mas Fina. খোৱা বস্তু চাগে ভাল খোৱা বস্তু বেছি আছে মেক্সিকান হ'ব ইয়াত বহি বহি ল'ৰা ছোৱালীবিলাকে খাব পাৰে ইয়াত মই দেখুৱাইছোঁ কি আছে Littlefield Fountain Harry Ransom Center নাজানো কি দেই মেইন বিল্ডিং এণ্ড টাৱাৰ আপোনাৰ গৈ যাব লাগিব নেদেখিলোঁ এইটো ৱেষ্ট মল এইটো মল বুলি কয় খোজকঢ়া ৰাস্তাটোক ৱেষ্ট মল ইষ্ট মল Cockrell School of Engineering, AT&T Conference Center, Robert B. Rowling Hall Garage. এইবিলাক কিবা কিবি আছে আৰু নাজানো কি আছে কিন্তু এই বোধহয় এইটো বিল্ডিঙৰ পৰা ল'ৰা ছোৱালীবিলাকৰ এটা ক্লাব শেষ হৈছে তেওঁলোক ওলাই আহিছে অন্য বিল্ডিঙলৈ যাব বা খাব কৰিব কিবা কৰিব এইটো দেখুৱাইছে এইটো কি বিল্ডিং মই চাওঁ এই বিল্ডিংটো হ'ল Christian Green Gallery কৈছে জানো কি আছে ক্লাছ হয় কাৰণ বহুত ল'ৰা ছোৱালী ওলাই অহা দেখিছে হ'ব আমি ঘূৰিলোঁ বহুতখিনি সময় প্ৰায় 15-16 মিনিট ঘূৰিলোঁ ইউনিভাৰ্চিটি অফ টেক্সাছ অষ্টিন চৌহদটো 1880 চনত স্থাপন কৰা এই চৌহদটোত প্ৰায় 60-65 ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে বহুতো আণ্ডাৰ গ্ৰেজুৱেট মাষ্টাৰ ষ্টুডেণ্ট PhD কৰা ষ্টুডেণ্ট আৰু ইউনিভাৰ্চিটি অফ টেক্সাছৰ কেইবাটাও চৌহদ আছে এইটো আটাইতকৈ ডাঙৰ চৌহদটো মই যুগল কলিতাই কৈছোঁ মাৰ্চৰ 26 তাৰিখ 2026 চন টেক্সাছ ৰাজ্যৰ আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ অষ্টিন চহৰৰ পৰা